Hello guys, welcome back to our channel. আজি আমি বনাম মধুৰিআমৰ জেলি। যেহেতু এতিয়া মধুৰিআমৰ সিজন, সকলোৱে এবাৰ মধুৰিআমৰ জেলিটো বনাই চাব। তাৰ বাবে আমি লৈছো মধুৰিআম। এইখিনি আমি সৰু সৰুকে এয়া দেখিব পাৰিছে ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ আঠা লেটিয়া হৈ ধুনীয়াকৈ গোটা হৈ গৈছে। এইখিনি অলপ সময় এনেকৈ এৰি দি আপোনালোকে চিচাৰ জাৰ এটাত এইখিনি ট্ৰেন্সফাৰ কৰি ল'ব আৰু সকলোৱে এবাৰ মধুৰিআমৰ জেলি বনাই চাব। যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই বাই।